নমস্কাৰ সোশিয়েল মিডিয়া চেনেলত সকলোকে স্বাগতম জনাইছো আৰু লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইণ্ডি এলায়েন্স ক্ষমতালৈ আহিলে কি কৰিব 5 বছৰত। পলমকৈ হলেও সংবাদমেলত কেজৰিৱালৰ 10টাকৈ গেৰেণ্টি নম্বৰ 1 সমগ্ৰ দেশতে 24 ঘণ্টাই ধৰা হ'ব বিদ্যুৎ যোগান। প্ৰথম 200 ইউনিটলৈ বিনামূলীয়া হ'ব বিদ্যুৎ মাচুল। গেৰেণ্টি নম্বৰ 2 সকলোৰে বাবে বিনামূলীয়া হ'ব শিক্ষা। গেৰেণ্টি নম্বৰ 3 ব্যক্তিগত খণ্ডৰ দৰে উন্নত কৰিব চৰকাৰী হাস্পাতাল। গেৰেণ্টি নম্বৰ 4 চীনে দখল কৰা ভাৰতৰ মাটি মুক্ত কৰা হ'ব। গেৰেণ্টি নম্বৰ 5 সেনাক দিয়া হ'ব সম্পূৰ্ণ স্বাধীনতা। বন্ধ কৰি দিয়া হ'ব অগ্নিবীৰ আঁচনি। গেৰেণ্টি নম্বৰ 6 খেতিয়কক শস্যৰ ন্যূনতম সমৰ্থন মূল্য দিয়া হ'ব। গেৰেণ্টি নম্বৰ 7 দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান। গেৰেণ্টি নম্বৰ 8 প্ৰতি বছৰে 2 কোটি নতুন চাকৰিৰ সৃষ্টি। গেৰেণ্টি নম্বৰ 9 দেশক দুৰ্নীতিমুক্ত কৰা। গেৰেণ্টি নম্বৰ 10 GTS সলনীকৰণ। জেলৰ পৰা জামিনমুক্ত হৈয়েই কেজৰিৱালৰ বৃহৎ চমক। নিৰ্বাচন শেষ হোৱাৰ পিছতেই হুৰাহুৰে বাঢ়িল খাদ্য সামগ্ৰীৰ দাম। একে নিশাৰ ভিতৰতে বাঢ়িল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। আলু পিঁয়াজৰ পৰা মাছ মাংসলৈকে দাম বৃদ্ধি। 12 টকীয়া কণীৰ যোৰা হ'লগৈ 16 টকা। প্ৰতি কেজি আলু পিঁয়াজত 10ৰ পৰা 15 টকালৈ বৃদ্ধি। ব্ৰইলাৰৰ মাংসৰ প্ৰতি কিলোৰ দাম 240 টকাৰ পৰা 300 টকা পৰ্যন্ত বৃদ্ধি। লোকেল কুকুৰাৰ প্ৰতি কিলোৰ দাম 550 টকাৰ পৰা 650 টকালৈ বৃদ্ধি। 50 টকাৰ তলত বজাৰত নাই শাক পাচলি। প্ৰতি কিলোগ্ৰাম জিকাৰ দাম 80ৰ পৰা 90 টকা। ভাতকেৰেলা 80 টকা। ভেন্দি 60 টকা। লেচেৰা 50 টকা। টিয়া 60 টকা। খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ পিছতে মুৰি কপালে হাত দিছে গ্ৰাহকে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালাৰাভা আৰু নাই। ৰাজ্যিক কৰ্কট চিকিৎসালয় প্ৰতিষ্ঠানত মৃত্যু। অন্ধবিশ্বাস বিৰোধী সংগ্ৰামৰ যোদ্ধা আছিল বিৰুবালাৰাভা। দীৰ্ঘদিনেই দুৰাৰোগ্যত আক্ৰান্ত আছিল মহিয়সী নাৰীগৰাকী। মৃত্যুৰ সময়ত বিৰুবালাৰাভাৰ বয়স আছিল 70 বছৰ।